নাই কোনো থাকিব পৰা অৱস্থাত নাই। আমি আৰু যেনে তেনে ফাৰ্ষ্ট ফ্ল'ৰতে আছোঁ। বাকীবোৰতো চবেই ঘৰ এৰি কালিয়ে যাবগৈ লগা হ'ল, যে যেনেকৈ পাৰে আশ্ৰয় লৈ আছেগৈ। আৰু মই আৰু এই পৰহি অপাৰেশ্যন কৰি আহিছিলোঁহে ঘৰলৈ। ভালদৰে একো কৰিবই নোৱাৰিলোঁ আৰু একো মানে খোৱা বোৱাই হওক বা কিবা কোনো ধৰণৰ কাম একো আমি কৰিবলৈ নাপালোঁ। ঘৰ আহি পাইছিলোঁহিহে সন্ধিয়ালৈ পানী আহি গ'ল। পানী এতিয়াও এনেকুৱাকৈ আছে। আৰু মোৰ অপাৰেশ্যনৰ পাছত যিখিনি মেডিচিন খাব লাগে সেইখিনি মই মেডিচিন আনিব পৰা নাই। এনেদৰে আছোঁ আৰু ঘৰত যিখিনি খোৱা পানী অলপ আছিলে সেইখিনিকে আমি আজিলৈকে পানী খাই আছোঁ আৰু অলপ অলপ ব্যৱহাৰ কৰি আছোঁ। কাৰণ কোনেও একো সতৰ্ক হ'ব নাপালে আৰু সাজু হ'ব নাপালে। হঠাতে যিহেতু পানী এঘণ্টাৰ ভিতৰত ধৰিলে, পানীও নাছিলে। অলপ অলপ পানী আৰু কেইখনমান মেৰিগ'ল্ড বিস্কুট আছিলে, মই তাকে খাই আছোঁ। যিহেতু অপাৰেশ্যন মাত্ৰ 3 দিন হৈছে মোৰ, একো মই বিশেষ খাব পৰা নাই। দাইলৰ পানী অলপমান খালোঁ আৰু মেৰিগ'ল্ড আৰু পানী খাই আছোঁ। বাকী সাহাৰ্য দিবলৈ বুলি কোনো অহা নাই এতিয়ালৈকে। বেলেগ সাহাৰ্য নিদিলেও আমাক অকণমান যদি খোৱা পানী দিলেহেঁতেন তেতিয়াও আমাৰ মানে বহুতখিনি সুবিধা হয় আৰু তেনেকৈ থাকিবলৈ। বাকী ঘৰৰ বস্তু কথানো কি ক'ম, একো বচাব আমি পৰা নাই। যান বাহনেই হওক বা ঘৰৰ বাকী সকলো পাকঘৰৰ বস্তু, ড্ৰয়িং ৰুমৰ বস্তু চব উপঙি আছে, চব উটি গ'ল। কি হ'ল আমি একো চাবলৈ যাব পৰা নাই। অকল মানুহকেইটাই নিজৰ জীৱনটো বচাই ৰুমতে সোমাই আছোঁ। কিছুমানেতো সেইটো পৰা নাই, নিজৰ ঘৰত থাকিব পৰা নাই, কালিয়ে যাবগৈ লগা হৈছে। আৰু আমি আমাৰ গ্ৰাউণ্ড ফ্ল'ৰটো মানে আমি চব এৰি দিলোঁ আৰু ড্ৰয়িং ৰুম, পাকঘৰ চব এৰি দিলোঁ। চব বস্তু উপঙি আছে। আমাৰ যথেষ্ট ক্ষতি হৈছে। বহুত বস্তু ধৰক গাড়ী, বাইক, স্কুটি, ফ্ৰিজ, চোফা টোফা এইবিলাকতো পাতি দিছোঁ, চব বেয়া হৈ গ'ল। এতিয়া আৰু মানুহকেইটা অকল জীয়াই আছোঁ যেনে তেনে। আৰু কেইদিন লাগে নাজানো, আৰু কেইদিন এনেকৈ অলপ পাছতে সন্ধিয়া হ'ব আৰু কাৰেণ্টটো যিহেতু নাই, চাৰিওফালে আন্ধাৰ হৈ পৰিব। আৰু আমাৰ মোবাইলবিলাকতো চাৰ্জ নাই। যোগাযোগ কৰিব আপোনালোকে হয়তো নোৱাৰিব পাৰে, আমিও নোৱাৰোঁ। অলপমান চাৰ্জ আছে, তাকে বচাই বচাই কালিৰ পৰা ৰাখি আছোঁ। আৰু সেয়া চাওক কেনেকুৱা পৰিস্থিতি। এতিয়ালৈকে পানী কমা নাই, মাত্ৰ 2 আঙুলমান কমিছে। 2 আঙুলমান কমিছে আৰু এনেকৈ কমিলে কেইদিন লাগিব ভাবক। এনেদৰে আমি আছোঁ, মাত্ৰ জীয়াই আছোঁ আৰু খোৱা বোৱা নাই। এনেদৰে আৰু ওপৰত যেনেদৰে পাৰে এনেদৰে আছে আৰু